Hey. Hi friend, কি খবৰ আপোনালোকৰ? আশা কৰিছো সবৰে ভাল, মোৰো ভালেই। আজি এটা ভিডিও স্টাৰ্ট কৰিব লাইছো। আজি আমি যাম কলকাতা এডোখৰ জেগালৈ। ক'ত যাম বাৰু আপোনালোকক জনাম। তো ঠিক আছে, তেনেহলে মোৰ ভিডিওটো শেষৰলৈকে আপোনালোকে চাই যাব আৰু কেনে পায় মোক কমেন্ট কৰি জনাব, ঠিক আছে? এয়া গৈ আছো এতিয়া আমি সায়েন্স চিটি বুলি। তো ঠিক আছে, আপোনালোকে চাই যাব শেষৰলৈকে একেবাৰে, ঠিক আছে? এয়া চাবিওফালে গৈ আছো এতিয়া। এখন বনাই আছে, ইমান ভালদৰে আৰু ঠিক ঠাক হোৱা নাই আৰু। এয়া মোৰ লগৰ কেইজনী ঠাইখিনি পাইছোহি আৰু আমি এতিয়া খোজকাঢ়ি গৈ আছো। সম্পূৰ্ণ জেগাডোখৰ পোৱাগৈ নাই এতিয়াও। এইফালে ছাইডত গছৰ পুলি ৰুবলৈ বুলি ইমান ধুনীয়াকৈ কালাৰ কৰি থৈছে। আমি বাছৰ পৰা নামি এতিয়া খোজকাঢ়ি গৈ আছো। ঠাইডোখৰ এতিয়াও পোৱাগৈ নাই। চাই যাব তেনেহ'লে শেষৰলৈকে ভিডিঅ'টো। এয়া এখন সৰু ব্ৰিজ পাইছো। হাই। এয়া সোমাইছো। টিকেট কাটিব লাগিব এতিয়া। কোনফালে বা আছে কাউণ্টাৰ? এইফালে যাব লাগিব। বাহ, এইটো ইউজ কৰে জানো? ইউজ নকৰে চাগে, পুৰণা হৈ গৈছে। কোনোৱে ইউজ নকৰে, আমি ৱাও, কি ধুনীয়া চাওকচোন। ৰ'ব, ওচৰত গৈ দেখাই আছো আৰু মজা পাব। এয়া লগৰ কেইজনী। ঐ হাই দিদিয়া। এইফালে ডাঙৰকৈ লিখা আছে সায়েন্স চিটি। ৱাও, ফুলবিলাক ইমান ধুনীয়াকৈ ৰাখিছে চাওকচোন। এয়া টিকেট কাটিব লাগিব এতিয়া। টিকেটটো কাটি লওঁগৈ। কিয়? তোমাক ভিডিঅ' কৰিমেই। টিকেট কাটিবলৈ বুলি লাইনত ৰৈ আছো। ৰ'ব, লাইনটো দেখাই দিছোঁ কিমান দীঘলীয়া। পুৰা লাইনত আছো, মই একদম শেষত আছো। দাদা 3 মই বোলো কি কিমান থ্যাংক ইউ। জেগা নাইকিয়া হৈ গৈছে।
ৱেলকাম টু সায়েন্স সিটি এয়া নহয় বুলি কোৱা মানুহ চাওক কিমান হৈছে ৰব মানুহ দেখাই আছো কিমান মানুহ হৈছে ভিতৰত গৈ দেখাই আছো চাই থাকিব তেনেহলে ঠিক আছে ইয়াত আহি মনটো মানে ইমানেই মুকলি লাগিছে বুজাব নোৱাৰো মানুহবোৰ একেবাৰে ইমান ধুনীয়াকৈ বহি আছে ইমান ধুনীয়া বতাহ বলি আছে একেবাৰে গছ আছে কি ধুনীয়াকে এইখন পাৰ্ক হয় আৰু ল'ৰা ছোৱালীবিলাকে যি ধুনীয়াকৈ খেলি আছে এইফালে যাম ইয়াত এজনী ডাঙৰ মাছ পোৱালীবিলাকে খুব ভাল পাইছে বেলিটো মুখতে পৰিছে এটা মানে কি বস্তু বলটো মানে সেইফালৰ পৰা ভৰাই পঠিয়াই একদম ওলাই মিলি ইফালে ওলাই যায়গে এই আমাৰ বাইদেৱে ক'ত উঠিছেগে যোৱা এইটো আকৌ কি বস্তু পোৱালি ল'ৰাবিলাক এনেকৈ মানে বগাই ঐ ছোৱালীজনী ইমান মৰম লগা চাওকচোন পোৱালীজনী তাই ভয় খাইছে পোৱালি আও 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 ইমান কিউটি
আপি আপি বা মানে কি আপি মানে কি আমি নাজানো দেই আপি আপি বুলি মাতি আছে আৰু এইফালে চাওক ৰ'পৱে গৈ আছে ইমান ধুনীয়াকৈ যিটো মই কেতিয়াও উঠিব নোৱাৰোঁ কাৰণ মোৰ বহুত ভয় লাগে ইয়াত উঠিবলৈ নৰখে নেকি অঁ বাহ আইডিয়াটো আছে 2 3 লাহেকে ঘূৰিলে এয়া ঘূৰিছে মাথা ঘূৰিছে এয়া তাই ভয় লাগি গ'ল আৰু নামা এটা বেলেগ এটাত ঘূৰোগে ব'লা মোৰ এতিয়া জোলনা খেলিবলৈ মন গ'ল চ' অলপ খেলিব লৈছোঁ নাই কৰা মজা লাগিছে অকণ জোৰকে ঠেল জোৰকে পুৰা স্পীড মজা লাগে উঠি পেলাই একদম আৰু জোৰকে লাগে তাইক বেকা বেকি কিয় হৈ গৈছ এইফালে আমি দুজনী উঠি আছো এইফালে অকলে উঠি আছে আমাক এতিয়া ওপৰত উঠাইছে এতিয়া আকৌ তললৈ এইফালে এয়া চা কিমান শক্তিশালী মানুহৰ কথা এইয়া দেখিছে আমি দুজনী উঠাই নমা কৰি আছো নবনি উঠাই দেচোন এই অপৰাজিতা উঠিব এতিয়া লাগিব পৰা নাই আমি দুজনী এতিয়া হেৰি অপৰাজিতা লাগিব পৰা নাই এই তাইক উঠাই দিলো এতিয়া বল দেখো এইয়া এইফালে देखो ऐसे हंसी मजाक उठा दे ओ भगवान एबार अपराजिता उठिब तई अकले टान अपराजिता तई अकले टानी टानी ऊपरले जा ऊपरले गई आस তই যদি টানিব পৰা নাই মইনো ক'ত পাৰিম এইটো একে তলত থাকে তলত গৈ পেলাই একে ওপৰত উঠাব লাগে এই ভিতৰত যাম বুলি ভাবিছিলোঁ যোৱাটো নহ'ল এতিয়া বাহিৰে বাহিৰে অলপ পাৰ্কখনত ঘূৰি আছোঁ আৰু আমাৰ য'তে গ'লেও এনেকুৱাই হয় ভিতৰত মানে কি সোমাবই নাপাওঁ আজি চব তেনেকুৱাই প্ৰব্লেম হৈ গ'ল এয়া বহি লৈছোঁহি এতিয়া যামগৈ আৰু বেছি টাইম নাই যিহেতু 6টা বাজি গ'লে মানে বন্ধ হৈ যায় এতিয়া যাবগৈ লাগিব আমি ভিতৰত যিহেতু সোমাব নাপালোঁ আকৌ এদিন আহি যাম আপোনালোককো দেখাম আমিও চাম সপৰিয়ালে আহিম কেনেকুৱা পালা ভাল বুলি ক'ব পাৰি ভাল ন ভালেই লাগিলে এইটো ইয়াৰ ভিতৰত মানে বহুতেই কিবা কিবি চাবলগীয়া আছে কিন্তু আমি এতিয়া নাযাওঁ আৰু ইয়াত আমি বাহিৰতে অলপ ঘূৰিম এইফালে ৰুমত থাকি থাকি আমনি লাগি গৈছিল আহিলোঁ অলপ ওলাই মেলি ভাল লাগিলে আৰু কৈ এদিন আহিব লাগিব যদি টাইম পাওঁ আৰু সেইদিনা আহিলে মানে একেবাৰে ভিতৰত সোমাই যোৱাকৈ আহি যাম আৰু আপোনালোককো দেখাম ঠিক আছে আজিতো বিশেষ চাবলগীয়া একো তেনেকৈ নাছিলে এখন সৰু সুৰা পাৰ্ক আছিলে ঠাইখিনি কিন্তু বহুত ধুনীয়া আছে ইয়াৰ সন্ধিয়া হৈ আহিছে একেবাৰে এতিয়া পূৰা লাইটিং হৈ আহিছে কিন্তু এতিয়াতো 6টা বজাত বন্ধ হৈ যাব এতিয়া চাওকচোন পূৰা লাইটিং হৈ আছে এতিয়া আমি যাবগৈ লাগিব আৰু যিহেতু 6টা বজাত বন্ধ হৈ যাব এই সন্ধিয়া সময়ত চাওক পূৰা লাইটিং হৈ গৈছে ন বহুত ধুনীয়া লাগিছে চাবলৈ মানুহবোৰ ধুনীয়াকৈ
ফুলখিনি চাওক ইমান ধুনীয়া লাগিছে ইয়াত ফুলেৰে লিখা আছে ৰ'ব মই দেখাই দিছোঁ সায়েন্স চিটি বুলি লিখা আছে চাব দেই ৰ'ব ইয়াত চাওক একদম ফুলেৰে লিখা আছে SCIENCE এইফালে চিটি সায়েন্স চিটি আৰু এই ফুলবিলাক চাওকচোন ইমান ধুনীয়া লাগিছে ৱাও এইফালে চবেই ফটো তোলাত ব্যস্ত আৰু আজি আপোনালোকক দেখাবলগীয়া আছিলে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তো মোক জনাব কমেণ্টৰ থ্ৰুৱেদি ঠিক আছে ভাল পালেও বেয়া পালেও কমেণ্ট এটা কৰি জনাই দিব আৰু তেতিয়া ভাল লাগে এতিয়া ইয়াৰে পৰা যাবলৈ ওলালোঁ মাস্ক পিন্ধি ল'লোঁ আকৌ এতিয়া তো বাছততো তেনেকুৱাকৈ মানে উঠিব নিদিয়ে ন ইয়াতো বহুত মানে ইয়াত আজি চাইছোঁ যদি মাস্ক মানে নিপিন্ধে তেতিয়া কি 500 টকা ফাইন ল'ব তো এতিয়া বাহিৰত আহি গ'লোঁ যিহেতু এতিয়া মাস্কখন আকৌ পিন্ধি ল'লোঁ তো ঠিক আছে আজিৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব ঠিক আছে